নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী তথা বন্ধু বান্ধৱীসকল, তোমালোকৰ মৰম চেনেহ পাই ধন্য হ'লোঁ। আজি আকৌ এটা শিক্ষামূলক ভিডিঅ' তোমালোকৰ মাজলৈ লৈ আনিছোঁ। আশা কৰোঁ সকলোৱে চাই ভাল পাবা আৰু উপকৃত হ'বা। ধন্যবাদ। আজি আমি শিকিম কাইণ্ডছ অফ সেন্টেন্সেস অৰ্থাৎ বাক্যৰ প্ৰকাৰ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে হাউ মেনি কাইণ্ডছ অফ সেন্টেন্সেস অৰ্থাৎ সেন্টেন্স বা বাক্য কেই প্ৰকাৰৰ আৰু কি কি? উত্তৰ সেন্টেন্স 5 প্ৰকাৰৰ আৰু সেইবিলাক হৈছে এছাৰ্টিভ সেন্টেন্স, ইণ্টাৰগেটিভ সেন্টেন্স, ইম্পাৰেটিভ সেন্টেন্স, অপটেটিভ সেন্টেন্স আৰু এক্সক্লেমেটৰী সেন্টেন্স। Question number 2. What is assertive sentence অৰ্থাৎ বৰ্ণনামূলক বাক্য কাক বোলে? উত্তৰ যিবিলাক বাক্যই কোনো বস্তু বা মানুহৰ বিষয়ে বৰ্ণনা দিয়া বুজায় তাকে assertive sentence বোলে। assertive sentence 2 প্ৰকাৰৰ। সেইবিলাক হৈছে affirmative sentence আৰু negative sentence। Question number 3. What is affirmative sentence অৰ্থাৎ হয়সূচক বাক্য কাক বোলে? উত্তৰ যিবিলাক বাক্যৰ অৰ্থ হয়সূচক হয় তেনে বাক্যক affirmative sentence বোলে। উদাহৰণস্বৰূপে she is a student, তাই এগৰাকী ছাত্ৰী। এই বাক্যটোত তাই এগৰাকী ছাত্ৰী হয় বুজাইছে। 2 নম্বৰ সীমান্ত went to school, সীমান্তই স্কুল গৈছিল। ইয়াত সীমান্তই স্কুল গৈছিল কথাষাৰ সঁচা বুজাইছে। নম্বৰ 3 উৎপল ইজ প্লেয়িং ফুটবল, উৎপলে ফুটবল খেলিছে। গতিকে উৎপলে ফুটবল খেলা কথাটো সঁচা। যিবিলাক বাক্যৰ অৰ্থবিলাক সঁচা বা সত্য বুজায় সেইবিলাক বাক্যই হ'ব এফাৰ্মেটিভ সেন্টেন্স বা হয়সূচক বাক্য। Question number 4. What is negative sentence অৰ্থাৎ নহয়সূচক বাক্য কাক বোলে? উত্তৰ যিবিলাক বাক্যৰ অৰ্থ ঋণাত্মক বা নহয় বুজায় তাকে নেগেটিভ সেন্টেন্স বোলে। উদাহৰণস্বৰূপে ৰিম্পি ইজ নট এ প্লেয়াৰ অৰ্থাৎ ৰিম্পি এগৰাকী খেলুৱৈ নহয়। গতিকে ৰিম্পি যে এগৰাকী খেলুৱৈ নহয় সেই কথাষাৰ বুজাইছে। 2 নম্বৰ হি হেজ নট এ কাৰ, তেওঁৰ গাড়ী নাই। গতিকে মানুহজনৰ গাড়ী নাই বা নথকা কথাষাৰ বুজাইছে। জীৱন ন'জ নবডি, জীৱন কাকোৱে চিনি নেপায়। এই বাক্যটোত জীৱনে কাকো চিনি নেপায় বুজাইছে। অৰ্থাৎ যিবিলাক বাক্যৰ অৰ্থ নহয়, নাই, নাজানো আদি বুজায় সেই বাক্যবিলাকেই হ'ব নেগেটিভ বা নহয়সূচক বাক্য। Question number 5. What is interrogative sentence অৰ্থাৎ interrogative sentence বা প্ৰশ্নবোধক বাক্য কাক বোলে? উত্তৰ প্ৰশ্নসূচক বা প্ৰশ্নমূলক বাক্যবিলাককে ইংৰাজীত interrogative sentence বোলে। উদাহৰণস্বৰূপে ইজ হি এ ড্ৰাইভাৰ অৰ্থাৎ তেওঁ এজন চালক হয়নে? 2 নম্বৰটো হোৱাট ইজ ইয়ৰ নেম, তোমাৰ নাম কি? 3 নম্বৰ আৰ ইউ এ ছিংগাৰ, আপুনি এজন গায়ক নেকি? গতিকে এই তিনিটা বাক্যত আমি দেখা পাইছোঁ যে প্ৰত্যেকটোৱে একোটা প্ৰশ্ন সুধিছে। গতিকে যিবিলাক বাক্যই একোটা প্ৰশ্ন সোধা বুজায় সেই বাক্যবিলাকেই হ'ব ইণ্টাৰগেটিভ সেন্টেন্স আৰু ইণ্টাৰগেটিভ সেন্টেন্সৰ শেষত এটা কুৱেশ্যন মাৰ্ক সদায় থাকে। Question number 6.
হাউ মেনি কাইণ্ডছ অফ কুৱেশ্যনছ অৰ্থাৎ কুৱেশ্যন কেই প্ৰকাৰৰ আৰু কি কি। আনচাৰ কুৱেশ্যন 2 প্ৰকাৰৰ আৰু সেইবিলাক হৈছে য়েছ ন কুৱেশ্যন আৰু WH কুৱেশ্যন। এতিয়া আমি শিকিম য়েছ ন কুৱেশ্যন আৰু WH কুৱেশ্যন কাক বোলে। য়েছ ন কুৱেশ্যন যিবিলাক প্ৰশ্নৰ উত্তৰ আমি য়েছ বা নৰে দিব পাৰোঁ তাকে য়েছ ন কুৱেশ্যন বোলে। এইবিলাক সদায় একোটা অক্সিলিয়াৰী ভাৰ্বেৰে আৰম্ভ হয়। উদাহৰণস্বৰূপে ইজ হি এ ডক্টৰ, তেওঁ এজন চিকিৎসক হয়নে। আৰ ইউ ৰিডিং, তুমি পঢ়ি আছা নেকি। 3 নম্বৰ কেন ইউ ছুইম, তুমি সাঁতুৰিব পাৰানে। তেন্তে আমি ইয়াত কি দেখা পালোঁ, প্ৰত্যেকটো প্ৰশ্নই যিটো উত্তৰ বিচাৰিছে সেই উত্তৰটো আমি হয় বা নহয় বুলি দিলে প্ৰশ্নটোৰ উত্তৰ হৈ যাব। প্ৰথমটো আমি চাওঁ ইজ হি এ ডক্টৰ, তেওঁ এজন চিকিৎসক হয়নে। তেতিয়া আমি যদি হয় তেতিয়া য়েছ বুলি ক'ব পাৰোঁ আৰু যদি নহয় ন বুলি কৈ উত্তৰটো দিব পাৰোঁ। দ্বিতীয়টোতো তেনেদৰে আৰ ইউ ৰিডিং, তুমি পঢ়ি আছা নেকি। গতিকে যদি পঢ়ি আছা তেতিয়া য়েছ আৰু যদি পঢ়ি থকা নাই তেতিয়া ন বুলি আমি য়েছ নৰে দিব পাৰোঁ। ঠিক তেনেদৰে 3 নম্বৰটো কেন ইউ ছুইম, তুমি সাঁতুৰিব পাৰানে। যদি পাৰা তেতিয়াহ'লে য়েছ আৰু যদি নোৱাৰা তেতিয়াহ'লে ন বুলি উত্তৰ দিব পৰা যায়। আৰু এটা কথা আমি ইয়াত মন কৰিব লাগিব, প্ৰত্যেকটো প্ৰশ্নই একোটা অক্সিলিয়াৰী ভাৰ্বেৰে আৰম্ভ হৈছে আৰু যিবিলাক প্ৰশ্ন বা কুৱেশ্যন একোটা অক্সিলিয়াৰী ভাৰ্বেৰে আৰম্ভ হয় সেইবিলাককে য়েছ ন কুৱেশ্যন বুলি কোৱা হয়। অৰ্থাৎ তাৰ উত্তৰবিলাক আমি য়েছ বা ন ৰে দিব পাৰোঁ। WH কুৱেশ্যন অৰ্থাৎ যিবিলাক প্ৰশ্নৰ উত্তৰ আমি হয় বা নহয় বুলি দিব নোৱাৰোঁ তেনে প্ৰশ্নকে WH কুৱেশ্যন বোলে। এইবিলাক প্ৰশ্ন সদায় একোটা WH ৱৰ্ডেৰে আৰম্ভ হয়। উদাহৰণস্বৰূপে হোৱাট ইজ ইয়ৰ নেম, অৰ্থাৎ তোমাৰ নাম কি। নাম্বাৰ 2 হুৱেন ডু ইউ গ' টু স্কুল, অৰ্থাৎ তুমি স্কুললৈ কেতিয়া যোৱা। নাম্বাৰ 3 হুৱেৰ ডু ইউ লিভ, তুমি ক'ত থাকা। তেন্তে এই প্ৰশ্নবিলাকত যদি আমি ভালদৰে লক্ষ্য কৰোঁ তেন্তে আমি দেখা পাম যে প্ৰত্যেকটো প্ৰশ্ন একোটা WH ৱৰ্ডেৰে আৰম্ভ হৈছে। WH ৱৰ্ডেৰে আৰম্ভ হোৱা কেইবাটাও শব্দ আছে, যেনে হোৱাট, হুৱেন, হাউ, হুইচ, হুৱেৰ, হোৱাই, হুম, হুজ আদি। এতিয়া কথা হ'ল WHৰে আৰম্ভ হোৱা প্ৰশ্নবিলাকৰ উত্তৰ কিন্তু আমি য়েছ বা নৰে দিব নোৱাৰোঁ। উদাহৰণস্বৰূপে যদি চাওঁ আমি প্ৰথম প্ৰশ্নটো হোৱাট ইজ ইয়ৰ নেম, তোমাৰ নাম কি। এই প্ৰশ্নটোৰ উত্তৰ আমি হয় বা নহয় য়েছ বা নৰে আমি দিব নোৱাৰোঁ। তো মূলতঃ কথা হ'ল যে WH ৱৰ্ডেৰে আৰম্ভ হোৱা প্ৰশ্নবিলাকৰ উত্তৰ আমি কেতিয়াও য়েছ আৰু নৰে দিব নোৱাৰোঁ আৰু এইবিলাকৰ এটা সম্পূৰ্ণ উত্তৰ দিব লগা হয়। কুৱেশ্যন নম্বৰ 7 হোৱাট ইজ ইম্পাৰেটিভ চেণ্টেন্স, অৰ্থাৎ আদেশসূচক বাক্য কাক বোলে। উত্তৰ যিবিলাক বাক্যই আদেশ, অনুৰোধ, উপদেশ আদি দিয়া বুজায় তাকে ইম্পাৰেটিভ চেণ্টেন্স বোলে। এইবিলাক বাক্য সদায় একোটা ভাৰ্ব নাইবা প্লিজ, অলৱেজ আদি শব্দৰে আৰম্ভ হয়। উদাহৰণস্বৰূপে গিভ মি এ পেন, মোক এটা কলম দিয়া। এই বাক্যটো এটা আদেশসূচক বাক্য আৰু আমি দেখা পাইছোঁ এই বাক্যটো একোটা ভাৰ্বেৰে আৰম্ভ হৈছে। নাম্বাৰ 2 প্লিজ হেল্প দ্য প'ৰ, দুখীয়াজনক সহায় কৰক। এই বাক্যটো
দেখা পাইছোঁ আমি প্লিজ শব্দটোৰে আৰম্ভ হৈছে আৰু যাৰ অৰ্থটো বুজাইছে অনুৰোধ কৰা। নাম্বাৰ 3 অলৱেজ স্পীক দ্য ট্ৰুথ, সদায় সঁচা কথা ক'বা। এই বাক্যটো কি অৰ্থ প্ৰকাশ কৰিছে? এই বাক্যটো এটা উপদেশমূলক অৰ্থ প্ৰকাশ কৰিছে আৰু এই বাক্যটো আমি দেখা পাইছোঁ অলৱেজ শব্দটোৰে আৰম্ভ হৈছে। গতিকে এইবিলাকেই হ'ব ইম্পাৰেটিভ সেন্টেন্স অৰ্থাৎ আদেশসূচক বাক্য। কুৱেশ্যন নম্বৰ 8 হোৱাট ইজ অপটেটিভ সেন্টেন্স অৰ্থাৎ ইচ্ছাসূচক বাক্য কাক বোলে? উত্তৰ যিবিলাক বাক্যই মানুহৰ মনৰ ইচ্ছা আকাংক্ষা কামনা আদি ভাৱক প্ৰকাশ কৰে তাকে অপটেটিভ সেন্টেন্স বোলে। এইবিলাক বাক্য সদায় মে শব্দটোৰে আৰম্ভ হয়। উদাহৰণস্বৰূপে মে গড ব্লেছ ইউ, ভগৱানে তোমাৰ মংগল কৰক। নাম্বাৰ 2 মে ইউ বি হেপী, তুমি সুখী হোৱা। নাম্বাৰ 3 মে ইউ লিভ লং, তুমি দীৰ্ঘজীৱী হোৱা। তেন্তে আমি যদি বাক্যবিলাক চাওঁ প্ৰত্যেকটো বাক্য মে শব্দটোৰে আৰম্ভ হৈছে। তেন্তে তোমালোকে মনত ৰাখিবা যে মে শব্দটোৰে আৰম্ভ হোৱা বাক্য হ'লে সেই বাক্যটো অপটেটিভ সেন্টেন্স হ'ব আৰু যাৰ অৰ্থবিলাক হ'ব যে ইচ্ছা কৰা, কামনা কৰা, প্ৰাৰ্থনা কৰা আদি। তো প্ৰথম বাক্যটোত কৈছে যে মে গড ব্লেছ ইউ, ভগৱানে তোমাৰ মংগল কৰক। এই বাক্যটোত প্ৰাৰ্থনাসূচক ভাৱটো প্ৰকাশ হৈছে। দ্বিতীয়টোত কৈছে মে ইউ বি হেপী, তুমি সুখী হোৱা। ইয়াত সুখী হোৱা বুলি ইয়াত কামনা কৰিছে। 3 নম্বৰটোত কৈছে মে ইউ লিভ লং, তুমি দীৰ্ঘজীৱী হোৱা। এই বাক্যটোতো কামনা কৰা বুজাইছে। এই বাক্যবিলাকেই হ'ব অপটেটিভ সেন্টেন্স অৰ্থাৎ ইচ্ছাসূচক বাক্য। হোৱাট ইজ এক্সক্লেমেটৰী সেন্টেন্স অৰ্থাৎ আবেগসূচক বাক্য কাক বোলে? উত্তৰ যিবিলাক বাক্যই মানুহৰ মনৰ আবেগ অনুভূতি আদি ভাৱক প্ৰকাশ কৰে তাকে এক্সক্লেমেটৰী সেন্টেন্স বোলে। উদাহৰণস্বৰূপে নাম্বাৰ 1 হোৱাট এ বিউটিফুল পিকচাৰ ইট ইজ, অৰ্থাৎ কি যে ধুনীয়া দৃশ্য এইটো। নাম্বাৰ 2 হাউ বিগ দ্য স্নেক ৱাজ, সাপটো কিমান যে ডাঙৰ আছিল। নাম্বাৰ 3 হোৱাট এ মেন ইউ আৰ, অৰ্থাৎ কি যে মানুহ তুমি। এই বাক্যবিলাক হৈছে এক্সক্লেমেটৰী সেন্টেন্স আৰু এক্সক্লেমেটৰী সেন্টেন্স আমি কেনেদৰে চিনি পাম? বাক্যবিলাকৰ মাজত বা কেতিয়াবা শেষত নট অফ এক্সক্লেমেশ্যন বা এক্সক্লেমেটৰী মাৰ্ক চিনটো থাকে আৰু ইয়াৰ ভাৱবিলাক সদায় আশ্চৰ্যবোধক হয়। তেন্তে ছাত্ৰ ছাত্ৰীসকল আজি আমি সেন্টেন্সৰ ভাগবিলাক শিকিলোঁ আৰু আশা ৰাখিছোঁ তোমালোকে কিঞ্চিত পৰিমাণে হ'লেও উপকৃত হ'বা। অহা নতুন এটা ভিডিঅ'ত নতুন এটা পাঠ লৈ আকৌ তোমালোকৰ মাজলৈ মই আহিম। গতিকে আজিলৈ আহোঁ, ধন্যবাদ। মৰমৰ ছাত্ৰ ছাত্ৰী আৰু শুভাকাংক্ষীসকল, মোৰ ভিডিঅ'বিলাক চাই যদি ভাল পায় তেন্তে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। লগতে চেনেলটো আপোনালোকৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব। শেষত সকলোৰে কুশল মংগল কামনা কৰি আজিলৈ আহোঁ, ধন্যবাদ।